Hello guys, welcome back to my another vlog. আজি সাদম খেলা পিন্ধি লৈছোঁ দেখিছে নহয় গম পাইছে আপোনালোকে আজি ৰিলছ দুটামান বনাবলৈ লৈছোঁ সাদম খেলা পিন্ধি আজি যেহেতু বন্ধ বাকী বাৰত মই স্কুল যাব লাগে আপোনালোকে সকলোৱে গম পায় মই বনাবলৈ সময় নাপাওঁ গতিকে আজি বন্ধ যিহেতু সেইকাৰণে বনাবলৈ লৈছোঁ মোক সাদম খেলা যোৱা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ইমান গৰম খোপা বান্ধি লৈছোঁ সেইকাৰণে আৰু ইমান ষ্টাইল কৰি থকা নাই মেকআপ চেকআপ কৰা নাই অকণমান হেৰি কি বুলি কয় আই শ্বেডোটো অকণমান আঁকিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকৰ যদি চাই ভাল লাগে তেন্তে লাইক আৰু এটা কমেণ্ট কৰি থৈ যাব আপোনালোকৰ এটি লাইক কমেণ্টে মই ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাওঁ গতিকে লাইক কৰিবলৈ নাপাহৰিব তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি গাইছ কেমেৰামেন এতিয়া মোক মেগী আনি দিব লাগে কি আনিব লাগে তোক কতে ভিডিঅ' বনাই এতিয়া এইটো কেমেৰামেনক মেগী আনিবলৈ দিব লাগে মেগী লাগে ভিডিঅ' বনোৱাৰ কাৰণে কেনেকুৱা বেয়া মই দিয়ে থাকোঁ পইচা তেও লাগে ভিডিঅ' বনোৱা আঁৰৰ কাহিনী কিমানেই হোপা কাপোৰ সোপা চব টকা দিছোঁ গাইছ দেখিছে 20 টকা কি আনিবি মনত আছে নাই তোৰ কি আনিবি মেগী 2 পেকেট আনিবি আৰু পপকৰ্ন পেকেট লৈ আহিবি মালে নাথাকিলে ঘূৰাই লৈ আহিবি পইচা একদম ভিডিঅ' বনাবলৈ এনেই বনাই নিদিয়ে ভিডিঅ' ঘূৰি দিব লাগে মোৰ ফোনে আছে হেল্ল' কৈ দিয়া হাই দোকানটো কিনো শাক পাচলি আছে আপোনালোকে চাব এয়া আমাৰ বাৰীখনলৈ প্ৰথম সোমাই আহিলে আপোনালোকে দেখিব তিয়ঁহৰ লানিটো তিয়ঁহৰ গছখিনি মানে এয়া সৰু সৰু তিয়ঁহ লাগিছে মই এটা পটককৈ ছিঙি পেলাই খাই লওঁ বুলি ভাবিলোঁ তাৰপিছত ইয়াত তিয়ঁহবোৰ ইমানো লগা নাই কেইজোপামানহে কৈছে তাৰপিছত সৰু সৰুকৈ লাগি আছে আৰু ফুলিছেহে বাৰু তিয়ঁহ লাগিব হৈছে সেয়া এটা দুটা লাগি আছে তাৰপিছত তিয়ঁহৰ অকণমান ওপৰলৈ চালে মানে চাং এখন দিয়া হৈ আছে সেই চাংখনত আছে তুৰৈ গছ এজোপা তুৰৈ ইটো চাইডে আছে জিকা এজোপা তুৰৈ ফুলিছে এইফালে এইটো চাইডত তুৰৈ এজোপা নাই লগা তাৰপিছত ইয়াৰ অকণমান আগলৈ আহিলে দেখিব বেঙেনা গছ বেঙেনাবোৰ বৰ বেঙেনা নে কি বুলি কয় ডাঙৰ ডাঙৰ তাৰপিছত ইটো চাইডে আছে হাতী ভেকুৰী আপোনালোকে এডেইনমান লাইভত দেখিছিলে হাতী ভেকুৰী চিঙা তাৰপিছত এইফালে ভেন্দি দিয়া আছে মাজে মাজে তাৰপিছত এজোপা তুৰৈ গছ তুৰৈ লাগিছেহে বাৰু ইমান এটা এটা ডাঙৰ হৈছে খাব পৰা সেয়া তুৰৈ গছ মই পিটিকি চাইছোঁ বোলো বুঢ়া হ'ল নি পটককেনে মানে এইকেইটা নেদেখিলেও তাৰপিছত তুৰৈ চাইডতে আছে দাংপদী গছ আমি দাংপদী বুলি কওঁ আপোনালোকে কি বুলি কয় নাজানো দেই দাংপদী গছ বা দাংমাহ গছ বুলি কওঁ আমি তাৰপিছত এয়া ভেন্দি গছ মাজে মাজে দিয়া হৈ আছে চাংখনৰ তলতে ভেন্দি গছৰ সেয়াত মই ভালকৈ চাই লৈছোঁ ভেন্দি লাগিছে নাই ভেন্দি লাগিছে এয়া ভেন্দিবোৰ বুঢ়াই হৈছে এতিয়া ছিঙিব লাগিব শাকৰ কাৰণে এয়া ভেন্দিখিনি চাই লৈছোঁ চাই পেলানি এইফালে আৰু এজোপা তুৰৈ গছ আছে তাৰপিছত এইটো আমাৰ ঘৰটো দেখুৱাই দিছোঁ ভগা চিগা বুলি নাহাঁহিব আকৌ কেঁচা ঘৰটোকে ইমানকৈ দেখুৱাই থাকে বুলি কি কৰিব আমাৰ ঘৰটো এনেকুৱাই আৰু তাৰপিছত এইটো আমাৰ গাঁৱলীয়া মানুহ এনেকৈ আছোঁ আৰু দুখীয়া নিচলাকৈ শাক বন খাই মেলি আৰু বাৰীতে শাক কৰোঁ কিনিবলগীয়া নহয় কিনিবলৈ পইচাও নাই দেউতাই যিকেইটা হাজিৰা কৰি পইচা আনে সেইকেইটা ভাইটিক পঢ়াওঁতে যায় মোক পঢ়াই কৰি এতিয়া হেৰি কৰিলে বাৰীত শাক পাচলি কৰি এতিয়া ভাইটিক পঢ়াওঁতে হাজিৰা কৰা পইচাখিনি গুচি যায়গৈ আৰু গতিকে সেইকাৰণে আৰু ভিডিঅ'ত বোলো অকণমান বোলো ইউটিউবতে ভ্লগ শ্লগ বনাওঁ যদি বোলো অকণমান ৰেহাই দিব পাৰোঁ ঘৰখনত এতিয়া চাকৰি বাকৰিৰ কাৰণে পঢ়ি আছোঁ চাকৰি বাকৰি নায়েচোন চাকৰি বাকৰি আজিকালি পটককৈ নাপায় পৰীক্ষা দি থাকিলেও আজিকালি পৰীক্ষা দিলেও নাপায় যোনবোৰে কোৰ্চ কৰে সেইবোৰে পায় আমাৰ কোৰ্চ ল'বলৈ 50,000 60,000 টকা নাই তেনেকুৱা সেইকাৰণে আৰু কিনো কৰিম আৰু ঘৰখনকে দেখুৱাওঁ আপোনালোকে হাঁহিলেও হাঁহিব আৰু হাঁহিলেও হাঁহিব ভাল পালেও পাব নেপালেও আৰু কিনো কৰিবলগীয়া আছে হাঁহিলেও হাঁহিব আমাৰ কেঁচা ঘৰখনকে দেখাই থাকে বুলি কিনো কৰিম পকা ঘৰ হোৱা হ'লে পকা ঘৰ দেখালোহেঁতেন পকা ঘৰ নহয় এতিয়া কেঁচা ঘৰ সেইকাৰণে কেঁচা ঘৰকে দেখাই থাকোঁ আৰু বাৰী দেখাওঁ ঘৰত কি কাম কৰোঁ সেইবোৰকে দেখাই থাকোঁ আৰু দুখীয়া মানুহ যিহেতু হাজিৰা কৰি যিকেইটকা পইচা পায় ঘৰ বনাবলৈনো ক'ত হয় পঢ়াওঁতে যায়গৈ সেয়াই আৰু এতিয়া অকণমান দেৰি পিছত শাক টুকিম এতিয়া মই মেগী এপেকেট আনিছিলোঁ কেমেৰামেনক আনিবলৈ দিছিলোঁ যে সি 5 টকীয়া 2 পেকেট আনিলে এপেকেট মোক দিলে অকলে নাখাব এপেকেট সি নিজলৈ ল'লে এতিয়া হেৰি কি বুলি কয় সেই পেকেট বনাই খাই লওঁগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক তাৰপাছত
মেগী বনাই আনিলোঁ পিঁয়াজ চিয়াজ কাটি ল'লোঁ এতিয়া খাওঁ লাহেকৈ এয়া মেগী বনাই আনিলোঁ জলকীয়া এয়া আদম দি দিছোঁ পূৰা এনে এতিয়া এয়া দেখিছানে নাচি বাগি ছিঙি আছোঁ ভেন্দি কেইটামান বোলো ঘৰৰ ৰাতিৰ কাৰণে ছিঙি থওঁ এয়া ছিঙি লৈছোঁ আপোনালোকে চাই থাকক হেল্ল' গাইজ ভেন্দি এয়া এটা তিয়হ আনিছোঁ এয়া আইতাক দিবলৈ আমাৰ ঘৰৰ কেমেৰামেনৰ আইতাকক দিবলৈ ভাগ কৰিছোঁ গাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ